হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ আগত লৈ আহিছোঁ এটা টিভি। এইটো 21 ইঞ্চি টিভি হয়। এইটো কৰিঅ' বুলি লিখা আছে নামটো। এই টিভিটো অন হোৱা নাই। মই আপোনালোকক লাইন দি দেখুৱাম, চাব। টিভিটোত কোনো পোহৰ নাই, চাব। চাওক, টিভিটোত কোনো পোহৰ অহা নাই। এই টিভিটো কেনেকৈ ঠিক কৰিব পাৰি সেইটো আজি মই আপোনালোকক দেখুৱাম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, টিভিত কোনো পোহৰ অহা নাই। এতিয়া আমি বেক পিঠিত যাম। এইটো চাওক, কিটটো দেখুৱাইছোঁ। এইটো চাওক, আমাৰ EST এইটো ছাইডৰ ফাক বেছি আছে। এইটোৰ পৰা হিচাপ কৰিলে যিটো মই 4 নম্বৰ ধৰি লওঁ, এইটো আমাৰ হ'ল ইনপুট 110 ভলৰ ইনপুট হয়। ইয়াত এটা ৰেজিষ্টেণ্ট থাকে, এই ৰেজিষ্টেণ্টটো খুলি লওঁ। কিন্তু মই যিফালে ফাক বেছি থাকে সেইফালৰ পৰা হিচাপ কৰোঁ। ফটকৈ হিচাপ কৰিবলৈ ভালে 4 নম্বৰ পিনটোত 4 নম্বৰ পিন বুলি কওঁ, কিন্তু 7 নম্বৰ পিন হয়। এইটো 110 ইনপুট হয়। এই ইনপুটৰ মই এইটো খুলি দিলোঁ, ৰেজিষ্টেণ্টটো য'ত আমাৰ ESTত 110 সোমাই। এই ৰেজিষ্টেণ্টটো খুলি লৈছোঁ। তাৰপিছত ভল্টেজ চেক কৰিম। এইটো খুলি দিলোঁ। এতিয়া আহক ভল্টেজ চেক কৰোঁ। এই চাওক, মই মাল্টিমিটাৰটো 600 ভল্ট DCত ৰাখিছোঁ। কোনো লাইন অহা নাই, ৰ'ব। কাৰেণ্টটো পোৱা নাই। এইটো মই এবাৰ এক্সট্ৰা AC কৰ্ড লগাই লওঁ। সেইটো যিটো মানে ইয়াৰ আছিলে সেইটোৰে অলপ অসুবিধা হৈ আছে। এইটো এক্সট্ৰা AC কৰ্ড লগাই লৈছোঁ, কাৰণ মোৰ তেতিয়া সুবিধা হ'ব কাৰেণ্টটো দিবলৈ। এইটো AC কৰ্ড দিছোঁ, ৰ'ব। এইটো কিবা লাইন দিছোঁ মই। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ইয়াত ভল্টেজ কি হৈ আছে। য'ত মই 110 জাম্পাৰ খুলিছিলোঁ সেইটোত চেক কৰিম। এইটো খুলিছিলোঁ মই, চাওক। এইটোৰ পৰা এইটো চাওক, ভল্টেজ 103 102 এনেকুৱা হৈ আছে। 103 102ত টিভি অন নহয়। 110 লাগে ইয়াত। কেতিয়াবা কিছুমান টিভিত 110ৰ বেছিহে লাগে। এইটো চাওক, 110 হোৱা নাই, সেই দেখি আমাৰ টিভিটো অন হোৱা নাই। এতিয়া আমাৰ ইয়াত চাওক, এইটোত 110 ফিল্টাৰ কেপাচিটাৰ থাকে। এইটো চাগে অলপ ডেমেজ হৈছে, সেইটো কাৰণে এইটো মই সলাম। আৰু এইটো খুলি লৈছোঁ কেপাচিটাৰটো। ইয়াত 47 UF 160 ভল্ট কেপাচিটাৰ এটা থাকে। এইটো সলাই চাম, তেতিয়া 110 গৈছেনে নাই সেইটো চাব লাগিব। এইটো খুলি দিলোঁ। এইটো চাওক, এইটো খুলিলোঁ। ইয়াৰ ঠাইত এটা নতুন লগাম। এইটো চাওক, 47 UF 160 ভল্ট। এইটো লগাই লওঁ আহক। ফ্ৰেণ্ডছ, যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰক। ওচৰতে থকা বেল আইকনটো বজাই দিয়ক মোৰ বাকী ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাবৰ বাবে। আৰু মোৰ বাকী ভিডিঅ' যদি চাব খোজে তেন্তে ওপৰৰ আই বুটাম প্ৰেছ কৰি চাব পাৰিব। এইটো ৰবৰ লগাই লৈছোঁ। এইটো চাওক, চল্ডাৰ দিওঁ এতিয়া। মটৰ বনাই না ছাৰ? এইটো দি হৈ গৈছে। এয়া চল্ডাৰিং কৰি হ'ল। আৰু অলপ ভালকৈ লগাই দিছোঁ। এতিয়া চাওক, মাল্টিমিটাৰত 112 হৈছে। এইটো চাওক, 112 হৈছে। এতিয়া অলপ ভল্টেজ বেছি দেখুৱাইছে, অলপ কমাম। এতিয়া 110 কৰি ল'ম।
ইয়াত প্ৰিচেট এটা থাকে এইফালে চাব মই দেখুৱাইছোঁ প্ৰিচেটটো পকাই অলপ আমাৰ ভল্টেজটো কমাই দিম ৰ'ব আপোনালোকক মই দেখুৱাই আছোঁ এইটো চাওক প্ৰিচেট এটা আছে এইটো চাওক এইটো অলপ কমাইছোঁ মই ঘূৰাই আছোঁ চাওক আমাৰ 112 হৈ আছে আমাৰ 110 হ'লেও হৈ যাব এইটো পকাই দিলোঁ অলপমান এবাৰ মিটাৰৰ ৰেজাৰ কৰি চাম চাব কি এবাৰ ৰিডিং কিমান দেখুৱাই চাব এইটো চাওক 110 হৈ গ'ল এতিয়া আমাৰ সম্পূৰ্ণ 110 আহি গৈছে এতিয়া চাওক মই ইয়াত কেপাচিটাৰ এটা সলাইছিলোঁ 160 ভল্টৰ 47 UF তাৰপিছত এইটো সলোৱাৰ পিছত আমাৰ 112 হৈছে 112 এতিয়া আমি 110 কৰিছিলোঁ মই চাব এইটো চাওক এই প্ৰিচেটটো পকাই মই 110 কৰিছোঁ এতিয়া আমাৰ EST লৈ যোৱা 110 ভল্ট যিটো ৰেজিষ্টেণ্টাৰ থাকে সেইটো মই জাম্পাৰ খুলি ৰাখিছিলোঁ এইটো চাওক এইটো মই লগাই দিওঁ লগাই দিয়াৰ পিছত আপোনালোকৰ টিভিটো অন কৰি দেখুৱাম মই এইটো লগাই লওঁ ৰ'ব এইটো চাওক মই ইয়াৰ পৰাই খুলিছিলোঁ যিটো ঠাইত খুলিছিলোঁ সেইটো ঠাইত লগাই দিছোঁ এইটো চাব ৰেজিষ্টেণ্টটো ৰ'ব জ্বলাই দি আছোঁ এইটো চাওক মই এইখিনিতে 110 জুখি চাইছিলোঁ যে আপোনালোকে দেখিছিলোঁ ইয়াত এটা ৰেজিষ্টেণ্ট থাকে 22 ohms এইটো খুলি ৰাখিছিলোঁ এইটো লগাই দিয়া হৈ গ'ল এতিয়া আমাৰ যিটো মই AC কড এক্সট্ৰা লগাইছিলোঁ এইটো খুলি দিছোঁ এতিয়া এতিয়া আপোনালোকৰ টিভিটো অন কৰি দেখুৱাইছে এইটো চাওক ৰ'ব টিভিটো লাইন দিছোঁ এইটো চাওক টিভিটো অন হৈ গ'ল এইটো চাওক ৰ'ব আপোনালোকৰ দেখুৱাবলৈ অসুবিধা হৈছে মই দেখুৱাইছোঁ এইটো চাওক টিভিটো অন হৈ আছে ৰ'ব মই এতিয়া ভিডিঅ' দি আছোঁ राजस्व ये सब वीडियो पूरे दिस राज्य में लगाते हैं उस कैंपों में क्या होता है पूरा जो राजस्व कार्मिक है वो समस्त राजस्व रिकॉर्ड के साथ में प्रत्येक এইটো চাওক या प्रत्येक पंचायत में যদিও ফ্ৰেণ্ডছ ভাল লাগিছে লাইক কৰক ছাবস্ক্ৰাইব কৰক ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু বাকী ভিডিঅ' চাবৰ বাবে ওপৰৰ আই বটামটো প্ৰেছ কৰক जो भी समस्या लेकर के प्रक्रिया हुई नकल लेने या राज ঠিক আছে बहुत